বা বাইদেউৰ জীয়েকটো পলাই গ'ল এতিয়া আমিতো উপায় নাই পলাই গ'লেতো ধৰি ৰাখিব নোৱাৰিম তো গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল গাইজ আজি আমি লাষ্ট পূজা নৱমী পূজা চাব যাব ওলাইছোঁ তো গাইজ বলক তেনেহ'লে আপোনালোকক আজি মই নৱমী পূজা দেখুৱাম আমি আহিছোঁ হাজো মাধৱ মন্দিৰত আমাৰ কাষতে হয় ইয়াৰে পূজাখন চাওঁ তাৰে পিছত আমি আৰু যাই আছোঁ আমি বংশৰৰ পূজা চাব যোৱাবাৰ আহিছিলোঁ আৰু এইবাৰ আহিছোঁ এইবাৰ অলপ দেৰি হ'ল যে এইটো কাৰণে মানুহ অলপমান কম সেয়া তো বলক মণ্ডপলৈকে যাই আছোঁ চাই থাকক আল্লাহ বহুত সেইটো কাৰণে মানে কিবা ক'লেও শুনা নাপাব আৰু চাই থাকিব আৰু
বহুত হৈছিলে মানুহ, এইবাৰ ইমান হোৱা নাই, টাইমো বহুতখিনি হ'ল যে। তো গাইজ চাই থাকক আৰু পূজা দেখুৱাই আছোঁ। এবাৰ খেলা বস্তু পূজাত আহিলে খেলা বস্তু লাগিব নহয়, এয়া খেলা বস্তু ল'বই লাগিব। গাড়ীখন ইয়াতে থৈ গৈছোঁ নহয়, তাতে থ'ব নোৱাৰি, তো গাড়ী থোৱা জেগালৈকে যাই আছোঁ এতিয়া। আমাৰ ইয়াতে পূজা চোৱা হৈ গ'ল, এতিয়া 10টাই বাজিছে, চাওঁ আৰু ক'ত যাওঁ, মানে ঘৰত যাওঁতেতো আৰু পামনে পূজা, তো চাওঁ আৰু ক'ত দেখুৱাব পাৰোঁ আপোনালোকক। তো গাইজ এইবাৰ আহিছোঁ মই শিঙিমাৰী, বলক শিঙিমাৰীৰো পূজাখন একেলগে চাই যাওঁ, মানে বংঘৰৰ পৰা ওলাই আহোঁতে শিঙিমাৰী হৈ ওলাই আহিলোঁ, তো সেইটো কাৰণে। আৰু তাতে মানে বহুত চাউণ্ড হৈ আছে, সেইটো কাৰণে তাতে একো ক'ব নোৱাৰিম, তো চাব আৰু আপোনালোকে।
মাৰি পূজা চোৱা হৈ গ'ল চালোঁ আমি ফটো চটো উঠিলোঁ পানী চানীবিলাক দিলে আৰু মোৰ কাপোৰ চাপোৰ জিকি গ'ল মোৰ কাপোৰ চাপোৰ গোটেই এইফালে তলৰ ফালে মানে জিকি গৈছে ফটো উঠিব যাওঁতে কাষত গাড়ী থলোঁ এতিয়া পাইছোঁ ফুলহাটী তো এইবাৰ ফুলহাটী পূজা আপোনালোকক দেখুৱাম বলক চাই ভাগৰ লাগি গ'ল গাইছ সেইকাৰণে আমি এতিয়া সোমাইছোঁ চাওমিন খাবৰ কাৰণে চবেই খাই আছে ৰ'ব আমাক দিয়া নাই কেতিয়াবা দিয়ে দেখো গাইজ আমি চাওমিন খালোঁ আৰু চচটো যে একদম ফাল্টু চচ একদম গাইজ এই বোলে কিবা কয় শুনকচোন মই চচটো ল'লোঁ মোৰ চাওমিনত লৈ কিনে এনেকুৱা বেয়া লাগিছে চাওমিন আৰু মেগী চাওমিন আৰু চচটো গোটেই গুচাই দিলোঁ চাইডত থৈ কিনে বেলেগ বেলেগ খালোঁ অৰ্চনা ইয়াতে আছে ৰ ক'ত আছে বা ক'ত বা আছে এইখিনিতে আছে অলপ সময় যাব লাগিব পাই গ'লোঁ ফুলেটি পূজা চাই আছে এতিয়া তুমি ভিডিঅ' কৰি আছা
হৈ গ'ল ইমান মানুহ হৈছে ক'ত ফাংচন চাব পাৰিম সেইটো কাৰণে 12টা বাজিলে দিয়া ঘৰত যাওঁ ইয়াতে পাৰ্কিঙত সোমাইছোঁ গাড়ীখন পাৰ্কিঙত আছিলে তো এয়া গাড়ী পাৰ্কিঙত ইমান মানুহ হৈছে ক'ত ফাংচন চাব পাৰিমহে থিয় দিও দেখা নাপাওঁ তাতে তো এনেকুৱাকৈ আমি পূজা চূজা চাই ফাংচন চাংচন চাই ঘৰ পালোঁ আৰু আজিৰ পূজাকেইখন যে দেখুৱালোঁ আপোনালোকক কেনেকুৱা পালে জনাব যদি ভাল লাগিলে তেনেহ'লে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই গাইজ প্লিজ কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আৰু আজি নৱমী পূজা শেষ কালি দশমী আছে তো দশমীত লগ পাই আছোঁ তো সকলোকে হেপী দুৰ্গা পূজা আৰু বাই বাই গুড নাইট